हेलो फ्रेंड्स मैं आज आपलोकলৈ এটা ইনফৰমেশন ভিডিও লৈ আহিছো আৰু এতিয়া কোভিড ভ্যাকচিনৰ ৰেজিষ্ট্ৰেচন চলি আছে কিন্তু স্লট পাবলৈ বহুত দিগদাৰ হৈছে চাগে সকলোৰে আপোনালোকক আজি মই স্লট এভেইলেবিলিটি যেটো টাইমত থাকে সেই সময়ত আসলতে আমি বুক কৰিব লাগে গোটে দিনটো আসলে বহুতে সাৰ্চ কৰি থাকে এদিনত যদি 1000 এভেইলেবল হয় তথাপিও হেতু কমে পৰি যায় কাৰণ এতিয়া ইমান মানুহে ভ্যাকচিন ল'ব বিচাৰি আছে তাৰ কাৰণে গুগল ক্ৰমত গৈ টাইপ কৰিব লাগিব under45.in তাৰপিছত এটা টেলিগ্ৰাম এলাৰ্টস বুলি এটা পেজ ওলাব আৰু তাতে নিজৰ ষ্টেট আসাম সিলেক্ট কৰি নিজৰ ডিস্ট্ৰিক্ট যাৰ যি ডিস্ট্ৰিক্ট হয় মই এতিয়া ইয়াতে লখিমপুৰ সিলেক্ট কৰিম যেটো ব্লু কালাৰ U45 লখিমপুৰ আছে তাতে ক্লিক কৰি ওপেন ইউজিং বুলি ওলাব হেতু টেলিগ্ৰাম যেটো আছে হেতুত ওপেন কৰিব লাগিব আৰু তেতিয়া প্ৰত্যেক ডিস্ট্ৰিক্টৰে নিজৰ এটা টেলিগ্ৰামত গ্ৰুপ আছে তাতে গৈ গ্ৰুপটোত জয়েন কৰি ললে হৈ যায় মই ইয়াতে এতিয়া অলৰেডি জয়েন কৰা আছে আৰু তাতে যেতিয়া স্লট ভ্যাকচিনৰ স্লট বিলাক এভেইলেবল হয় তাতে প্ৰথম নটিফিকেশন আহে গ্ৰুপত যেটো লিংক ওলাই তাতে ক্লিক কৰিলে আপোনালোকে এটো পেজ পাব আৰু তাতে নিজৰ মোবাইল নাম্বাৰ টাইপ কৰিব লাগে এতিয়া মই নিজৰ মোবাইল নাম্বাৰ দি দিছো আৰু আগে ৰেজিষ্ট্ৰেচন কৰিবলৈ মোৰ ৰেজিষ্ট্ৰেচন কৰা আছে আপোনালোকৰ যদি কৰা নাই ৰেজিষ্ট্ৰেচনটো কৰি ল'ব নিজৰ পান কাৰ্ড বা ভোটাৰ কাৰ্ড নহলে আধাৰ কাৰ্ড দিলেও হয় এটা এটা ওটিপি আহে ওটিপিটো টাইপ কৰিব লাগে এটা যেটো শেডিউল আছে তাতে ক্লিক কৰিব লাগিব আৰু এভেইলেবিলিটি থাকিলে কেনেকৈ দেখায় হেতু আপোনাক মই আজি দেখাব চেষ্টা কৰিছো এতিয়া মই কাৰ্বিআং লগত সাৰ্চ কৰিছো ইয়াতে আপোনালোকে দেখা পাইছে এজামপশন হাই স্কুলত 80 আছে কোভিশিল্ড দি আছে আৰু ইয়াতে যদি ক্লিক কৰে তেতিয়া আপোনালোকে ইয়াতে টাইম স্লট দিয়া আছে 9টা পৰা 10টা 10টা পৰা 11টা যোনটো টাইম স্লট আপোনালোকে সিলেক্ট কৰিব বিচাৰে কৰিব পাৰে আৰু ইয়াতে অকল সিকিউৰিটি কোডটো টাইপ কৰি কনফাৰ্ম কৰি দিলে আপোনালোকক যিদিনা আপোনালোকে বেজি ল'ব হেতু ডেট আহি যাব হেতু ডেটত ফিক্স হৈ যাব এটোই আসলে প্ৰসেস